মোৰ নাম বিজয় টুডু মই গৌৰীনগৰ গাঁৱৰে বাসিন্দা হয় যোৱা 19 তাৰিখ দুদিনমান আগত যেটো মানসিং ৰোডত যেটো অপ্ৰীতিকৰ ঘটনা হৈছে হেতু হসাকৈ আমি তেনেকা আশা কৰা নাছিলো কিন্তু ঘটনাটো এনেকুৱা ধৰণৰ যে ঘটনাটোৰ লগত গৰু চৰৰ মানে চৰৰ এটা লিংক আছে ইয়াৰ কিছুদিন আগৰ পৰা আমাৰ অঞ্চলত খুব গৰু চৰ হৈ আছিল আৰু হিদিনাখনো এটা গৰু গৌৰীনগৰ গাঁৱৰ পৰা চুৰ হৈছিল তো সেই কাৰণে গৰু চৰ ইয়াক গাঁৱৰ মানুহে মানে বিচাৰি আছিল তো সেইখিনি সময়তে মানসিং ৰোডৰ ফালেদি এখন গাড়ী গৈ আছিল তেতিয়া মানুহবিলাকে হিদিনাখন পৰব আছিল সেইকাৰণে পথাৰত কিছুমান মানুহ আছিল আৰু তেতিয়া দুজন লৰাই পথাৰৰ পৰা ৰাস্তাত ওলাই ইহঁতে গাড়ীখন ৰখাবৰ কাৰণে সিগনেল দিছিলে তাত ইহঁতে ৰিকুৱেষ্ট কৰিছিলে যাতে গাড়ীখন ৰখে কিন্তু গাড়ীখন ইমান স্পীডত আছিল সেইকাৰণে গাড়ীখন নৰখালে আৰু গাড়ীখন ফুল স্পীডত আহি থাকোঁতে দুজন মানুহক মানে খুন্দিয়াই বগৰাই দিছিল আৰু বগৰাই দিয়াৰ পাছতে তেতিয়া গাড়ীখন মেইন ৰাস্তাৰ পৰা সাইডত পৰি গৈছিল আৰু সেইখিনি সময়তে পথাৰত যিখিনি অলপ মানুহ আছিল সেইখিনি জমা হৈছিল আৰু জমা হৈ পেলাই তাত এনেকা ধৰণৰ এটাটো এক্সিডেন্ট কেছ দুজন অলৰেডি তলত পৰি আছিল এখন গাড়ীৰে আৰু এটা গৰু চৰৰ লগত যেটো ঘটনাটো লিংক মানে মানুহে ভাবি আছিল সো এই দুইটা মানে কাৰণত মানুহৰ অলপ উত্তেজিত হৈ আছিল আৰু হিদিনাখন এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল কিন্তু আমিও মানে ঘটনাটো ভাল পোৱা নাই আৰু ঘটনাটো আমি এটো শান্তিৰ পৰিৱেশ ঘূৰাই আহিব লাগে আৰু হেতুৱে আমি ৰিকুৱেষ্ট কৰিছো যাতে যিবিলাক নিৰী মানুহ আছে আমাৰ কাৰিগাঁও আৰু গৌৰীনগৰ সেই নিৰী মানুহবিলাকে যাতে হাৰাশাস্তি নাপায় ইহঁতে যাতে এতিয়া যিখিনি সিকিউৰিটি পাব লাগে আৰু শান্তি ঘূৰাই আহিব লাগে সেইখিনি যাতে প্ৰশাসনে দায়িত্ব লয় আৰু বৰ্তমান যোৱাকালি আৰু অপ্ৰীতিকৰ তেনেকুৱা ঘটনা বহুত ডাঙৰ হৈছিল কাৰিগাঁও গাঁৱৰ ভালেখিনি ঘৰ যোৱাকালি জ্বলাই দিয়া হৈছিল বড়ো প্ৰতিবাদকাৰীৰ দ্বাৰা আৰু গৌৰীনগৰ গাঁৱৰো কিছুমান ক্ষতি কৰা হৈছিল আমাৰে ঘৰৰ এটা ঘৰ ৱালটো ভাঙি দিছিলে আৰু কিছুমান তামোল গছ আছিল সেইখনো কিছুমানে কাটি দিছিলে সো আমি হেতুৱে ৰিকুৱেষ্ট কৰোঁ যাতে এনেকুৱা অপ্ৰীতিকৰ ঘটনা আৰু নহয় যাতে কন্ট্ৰোল হয় আৰু আমাৰ মাজত শান্তি আৰু সম্প্ৰীতি যাতে সদায় থাকে আৰু যিজন সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু নামৰ দুজন মানুহ যিজন এক্সিডেন্ট হৈছে এজনটো সুনীল মুৰ্মু নামৰ মানুহজন অলৰেডি এক্সপায়াৰ হৈছে আৰু যোৱাকালি গাঁৱত আনি পেলাই ইয়াৰ বাকি সকামৰ বাৰিদৰ কামখিনি কৰা হৈছে আৰু এতিয়া মহেশ মুৰ্মু নামৰ ব্যক্তিজন হস্পিটালতে আছে যাতে মহেশ মুৰ্মুৱে ভাল ট্ৰিটমেন্ট পায় আৰু যাতে ভালকৈ ঘূৰি আহে আৰু চৰকাৰে যাতে সুনীল মুৰ্মুৰ যিখিনি ন্যায় পাব লাগে যিখিনি সহায় পাব লাগে সেইখিনি যাতে চৰকাৰে দায়িত্ব লৈ লয় আৰু আমিও মানে হিদিনাৰ ঘটনাটোক দুদিনৰ পৰা যিখিনি ঘটনা চলি আছে সেইখিনি ঘটনাক আমিও ধিক্কাৰ দিছোঁ আৰু এই ঘটনা এনেকুৱা হ'ব নালাগে যাতে ঘটনাটো ভাল এটা পৰিৱেশ পায় আৰু যাতে আমি শান্তিৰে থাকিব পাৰোঁ আৰু যাতে আমাৰ এইটো এৰিয়াত বৰ্তমান যাতে সিকিউৰিটি সবে পায় আৰু শান্তিৰ পৰিৱেশ যাতে ঘূৰাই সেইটোৱে আমি আহ্বান কৰিছোঁ আপোনালোকৰ যোনটো এটা কেম্পত এতিয়া মেডিকেলৰ ব্যৱস্থা কৰা হৈছে নহয় এতিয়ালৈকে আমি প্ৰশাসন ফালৰ পৰা একো মেডিকেল চৰকাৰৰ ফালৰ পৰা একো মেডিকেল আমি পোৱা নাই আৰু আমি খোৱা খাদ্যৰ ছাপৰ্টো পোৱা নাই এতিয়া বিশেষকৈ যোৱাকালি 19টা ঘৰ জ্বলাই দিয়া হৈছে কাৰিগাঁও আৰু সেই মানুহখিনি এতিয়া ঘৰ হাৰা হৈছে ইহঁতে এতিয়া মানে এটা জেগা থাকিব লগা হৈছে আৰু এইবিলাক মানুহৰ এতিয়া কিছুমান প্ৰব্লেম মেডিকেল প্ৰব্লেম খাদ্যৰ প্ৰব্লেম সেইবিলাক যাতে চৰকাৰে মানে অলপ বুজ লয় আৰু যাতে সহায় কৰে সেইটোৱে মানে কামনা কৰিছোঁ আৰু আমি চৰকাৰৰ ফালৰ পৰা সদায় আমি বিচাৰিছোঁ যাতে আমি সিকিউৰিটি ভালদৰে পাওঁ আৰু যাতে এনেকুৱা ঘটনা আৰু নহয় যাতে এইখিনি কন্ট্ৰোল হয় সেইখিনি